সকলোলৈকে নমস্কাৰ জনাইছোঁ। এয়া একদম ভৰ দুপৰীয়া ৰ'দত পথাৰত বড়ো ধান দাব আহিছোঁ। আপোনালোকৰ বাৰু কাৰ ফালে বড়ো ধান কৰে আৰু কাৰ ঘৰত কোনে কোনে খেতি কৰে জনাব দেই। আমাৰ এয়া বড়ো ধান পুহ মাহমানত ৰুইছিলোঁ আমি বড়ো ধান। ৰোৱা ভিডিঅ' কৰা নহ'লে চাগে, আছে যদি মই ফোনটো খুচৰি চাব লাগিব। পুহ মাঘমানত আমি ৰুইছিলোঁ। এতিয়া জেঠ আহাৰত এয়া আমি মানে আহাৰত এতিয়া কাটি আছোঁ ধান। এয়া হ'ল আমাৰ বড়ো ধান দেই। এয়া মা আৰু এইফালে বৰমাই কাটি আছে ধান। আমাৰ মানে কি হয়, এতিয়া আমি এইটো বড়ো ধানটো কাটিলোঁ ন। বড়ো ধানটো কটাৰ পিছত এয়া আমাৰ সৰিয়হৰ কাৰণে উপযোগী হৈ পৰিব। এইডোখৰ মাটি মানে আমি সৰিয়হ খেতি কৰিম। প্লাছ আকৌ আমাৰ বেলেগ এডোখৰ মাটিত আমি এতিয়া শালি ধান ৰুম। পানী যিহেতু আহিব এতিয়া আমাৰ আজি কালিৰ পৰা হাত লাগিছে ন। আজি হাত যেতিয়া ভাগিব আৰু আহাৰ হাত যেতিয়া ভাগিব আমি তাৰপিছতে কঠীয়া পাৰিব আমাৰ। তাৰপৰা পানী আহিব যেতিয়া আমাৰ বোকা দিব আৰু আমি শালি ধান ৰুম। শালি ধান ৰুই আমি কি মাহত কাটিম জানো, ইমান ভালকৈ ৰ'ব দেই। মই কাতি মানত আমি আকৌ শালি ধান কাটিম। কাতি মানত শালি ধান কাটি আমি লগত আকৌ হাল বাই আমাৰ সৰিয়হৰ কাৰণে খেতিটো উপযোগী হৈ পৰিব। সৰিয়হ বা মাটিমাহ এইবোৰৰ কাৰণে আমাৰ খেতিটো উপযোগী হৈ যাব। চ' আমি সেনেকৈ এইফালে দাদা আৰু বৰ্তাহঁতে ডাঙৰি বান্ধিছে। বতৰটো একেবাৰে বেয়া কৰি আনিছে। ওপৰটো আপোনালোকে দেখি গম পাইছে। এয়া হ'ল আমাৰ ধান। কাটি শেষ হোৱা নাই বাৰু, আৰু 4-5 ডৰামান আছে। ইফালে দাদাহঁতে বতৰটো অত্যাধিক বেয়া হোৱাৰ কাৰণে বৰষুণ দিলে আচলতে আমি ধানটো নিবলৈ অলপ দিগদাৰ হ'বৰ কাৰণে এতিয়া শুকাই থাকোঁতে নিবলৈ লৈছোঁ। আৰু এইফালে আমাৰ নেক্সট দিন আমাৰ এইপিনে দাৱনীয়ে ধান কটাটো অকণমান দেখাই দিছিলোঁ। আৰু এয়া আমাৰ একদম ডাঙৰি বন্ধা লাগি আছে। আৰু ডাঙৰিত মই বৰ্তাক সুধিছিলোঁ এটা ডাঙৰিত কেইটা থাকে, 40টা আৰু 41টা কৈছে। এটা ডাঙৰিত মুঠি 40টা বা 41টা বন্ধা হয়। যদি কোনোবাই কয় বা ডাঙৰকৈ নিওঁ তেতিয়াহ'লে বাৰু বেলেগ কথা, সৰহকৈ বান্ধিবও পাৰে। কিন্তু টোটেল আমাৰ 41টাই ডাঙৰি বন্ধা হয়। এফালে একদম দাদাহঁতে পূৰা ডাঙৰি বন্ধাত লাগি আছে। আৰু মই ভিডিঅ' অকণমান কৰি ৰাখিছোঁ। শুনিব দেই। বৰ্তাক সুধি আছোঁ যে ডাঙৰি কেইটা হয়, মানে কেইটা মুঠিৰে ডাঙৰি হয়, এনেকৈ সুধি আছোঁ। আৰু বৰ্তাই কৈছে যে 41টা বা 40টাই এটা ডাঙৰি বান্ধিব পৰা হয়। যদি তাতকৈ বেছি এপাতকৈ বিৰিয়া বুলি কয় আমাৰ ফালে। এয়া দাদাহঁতে এটা আনিছে কান্ধত, এটা মানে দুটা ভাৰকৈ আনিব লগাৰ কাৰণে বাইকত আনিব লগা হৈছে। আৰু এইফালে দাদাই কান্ধত কঢ়িয়াই আছে। আৰু এনেকৈয়ে আমাৰ ধান চপোৱা হৈছে। আৰু কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি